আকৌ এবাৰ বৰ্ণালীজ কুজিন এণ্ড কালচাৰলৈ আপোনালোকৰ স্বাগতম। আজি আমি বনাম বৰালি মাছ আৰু কাঠআলুৰ টেঙা আঞ্জা। এয়া হৈছে কাঠআলু, চবেই চিনি পায় বা জানে। বিশেষকৈ ঠাণ্ডাৰ দিনত ভোগালী বিহু বা মাঘ বিহুৰ সময়ত বহুত ওলায় আৰু ইয়াক আমি ভাজি পিটিকা কৰি মাটি দালিত দি বা মাছৰ বিভিন্ন ব্যঞ্জন বনাই খাওঁ। মই একেবাৰে সাধাৰণভাৱে বিলাহী, কাঠআলু আৰু মাছেৰে বনোৱা জোলখন খাই খুবেই ভাল পাওঁ। গতিকে আহকচোন মইনো কেনেকৈ বনাওঁ সেইটো আজি চাওঁ। আৰু এইদৰে হয়তো বহুতেই খায়, তথাপি চাওকচোন আজি মইনো কেনেকৈ বনাওঁ। কাঠআলুখিনি প্ৰথমতে সুন্দৰকৈ গুচাই চাফা কৰি এইদৰে আমি ধুই ল'লোঁ। এতিয়া আমি কাঠআলুখিনি সিজাই ল'ম আৰু যিহেতু কাঠআলু বিজলুৱা, সিজোৱা পানীখিনি পেলাই দিম আৰু ইমানখিনিয়ে সিজাম যাতে সি গুৰি হৈ নাযায়, ডোখৰা ডোখৰ হৈ ৰাখিব পাৰোঁ। এয়া কাঠআলুখিনি সুন্দৰকৈ সিজোৱা হৈ গৈছে। এয়া বৰালি মাছ, 4টামান বিলাহী কাটি লৈছোঁ আৰু সিজোৱা কাঠআলুখিনি উলিয়াই ল'লোঁ আৰু শেষত ধনিয়া দিবলৈ অলপমান বেছিকৈ ধনিয়া লৈছোঁ। আমি টেঙাৰ আঞ্জা বা জোলত আদা, নহৰু, পিঁয়াজ বিশেষকৈ ব্যৱহাৰ নকৰোঁ, গতিকে পাঁচফোৰণ, হালধি আৰু নিমখ হ'লেই হ'ব। বাকলি নোহোৱা মাছ তেলত ভাজিলে বৰকৈ ফুটে আৰু অঘটন হোৱাৰ সম্ভাৱনা থাকে। গতিকে আমাৰ মাহঁতে কয় কেঁচা মিঠাতেল সানি ল'লে বাকলি নোহোৱা মাছ নুফুটে, সেই গতিকে কেঁচা মিঠাতেল, হালধি আৰু নিমখ অলপ সানি ল'লোঁ। এতিয়া তেলত সুন্দৰকৈ মাছখিনি আমি ভাজি ল'ম। এয়া আমাৰ মাছ ভাজা হৈ গ'ল। এতিয়া মাছ ভজা তেলখিনিতে আমি পাঁচফোৰণ আৰু হালধি দি দিম আৰু তাৰপিছত বিলাহীখিনি লাহেকৈ তাতে দি অলপ ভাজি পেলাম। অসমীয়া মানুহে বনোৱা টেঙাৰ আঞ্জা বা জোলত বিশেষ মছলাৰ ব্যৱহাৰ নকৰে যদিও খাবলৈ কিন্তু বৰ সোৱাদ হয়। বহুতে হয়তো ক'ব পাৰে যে লোহাৰ কেৰাহীত টেঙাৰ জোল নবনায়, কিন্তু থেকেৰা আৰু তেঁতেলীতকৈ বিলাহীৰ টেঙা কম হয় আৰু লগতে আমি বনাই উঠি লোহাৰ কেৰাহীতে তৰকাৰীখন থৈ নিদিওঁ, বেলেগ পাত্ৰত কাঢ়ি থওঁ, সেই গতিকে ইয়াৰ পৰা বিশেষ অপকাৰ একো নহয়। বিলাহীখিনি ভালকৈ সিজি উঠাৰ পিছত আমি ইয়াত সিজাই থোৱা কাঠআলুখিনি দি দিম আৰু অলপ সময় ভাজিম। ভাজাৰ পিছত তাত গৰম পানী দি উতলিবলৈ দিম। এইদৰে আমি গৰম পানী দি তৰকাৰীখন উতল আহিবলৈ দিম আৰু ভালকৈ উতল আহিলে তাত আমি মাছকেইপিচ দি আকৌ অলপ সময় উতলিবলৈ দিম। এয়া আমাৰ বিলাহী, কাঠআলু আৰু বৰালি মাছৰ টেঙাৰ জোল ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত ধনিয়া অলপ ছটিয়াই দিম আৰু গৰমে গৰমে ইয়াৰ সোৱাদ ল'ম, কাৰণ টেঙাৰ জোল ঠাণ্ডা হ'লে খাই ভাল নালাগে। গতিকে আপোনালোকেও এইদৰে বনালে গৰমে গৰমে খাই চাবচোন। এইদৰেতো বহুতেই খাই চাগে, যোনে যোনে খাই মোক জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত, আৰু যদি কিবা ভুল ভ্ৰান্তি দেখিছে সেইটো জনাবলৈ নাপাহৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক কৰিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।